Hello students, class 10ৰ ছাত্ৰীসকল তোমালোকক ইংৰাজীৰ বহুকেইটা পাঠ দিয়া হ'ল তোমালোকে কি ধৰণে ফলো আপ কৰিছা মই কিন্তু এতিয়াও ধৰিব পৰা নাই কাৰণ তোমালোকৰ ৰেসপন্স একো পোৱা নাই গ্ৰুপত মই আশা কৰিছো তোমালোকে মই দিয়া কোৱেশ্চন এনসাৰ আৰু এই যে আৰ্টিকেল বিলাক দিলো লেসন বিলাক দিলো যেনে এ লেটাৰ টু গড আমান্ডা টাইগাৰ এইবিলাক লেসনৰ কুৱেশ্যন এনসাৰ নিশ্চয় লিখিছা মই ধুনীয়াকৈ দি দিছিলোঁ আৰু ইতিমধ্যে কুৰ্গ যেটো আটাইতকৈ ইণ্টাৰেষ্টিং আৰ্টিকল মানে আমাৰ কিতাপখনৰ ফাৰ্ষ্ট ফ্লাইটৰ সেইটো মই দুটা পাৰ্টত দিলোঁ আজি লাষ্ট পাৰ্টত দিম গতিকে এইটো মই ধুনীয়া অডিও ভিজুৱেল এইদৰে যেনেকৈ বুজাব লাগে ঠিক তেনেকৈ মই ধুনীয়াকৈ এডিটিং কৰি কষ্ট কৰি পেলাই দিছোঁ মই আশা ৰাখিছোঁ ক্লাছত আমি স্কুলৰ ক্লাছত কৰাতকেও আমাৰ এই ভিডিঅ'টো চাই তোমালোকে বেছি উপকৃত হ'বা যদি ভালকৈ চোৱা তাত ৱৰ্ড মিনিংবিলাক কৈ দিয়া লিখি দিয়া মানে যিবিলাক চিনাৰী কুৰ্গৰ কেনেকুৱা চিটুৱেশ্যন কেনেকুৱা গোটেইবিলাক সম্পূৰ্ণৰূপে দিয়া আছে বুজাত যথেষ্ট সহজ জায়গাটো যেন তোমালোকে দেখাহে পাইছা এনেকুৱা ফিল হয় অনুভৱ হয় গতিকে মই ভাবোঁ বুজাত বেছি সহজেই হৈছে ঠিক আছে তেনেহ'লে আমি আজি আৰম্ভ কৰোঁ কুৰ্গৰ থাৰ্ড পাৰ্টটো মই তিনিটা পাৰ্টত ভাগাই লৈছোঁতো ইতিমধ্যে কৈছোঁ তোমালোকক The river Kaveri obtains its water from the hills and forest of Kurg. কাবেৰী নদীটোৱে obtains মানে লাভ কৰে কুৰ্গৰ অৰণ্য আৰু পাহাৰৰ পৰা ইয়াৰ পানী লাভ কৰে কাবেৰী নদীটোৰ পানী কুৰ্গৰ পাহাৰ পৰ্বতৰ পৰা বৈ অহা তেনেকৈ ক'ব পাৰি Mahasir, a large freshwater fish abound in these waters. Mahasir নামৰ এটা ডাঙৰ freshwater fish বুলি কৈছে freshwater মানে কি পানীটো ওপৰৰ পৰা বৈ আহি গৈ থাকিল আবদ্ধ হৈ নাথাকে সেইটোক freshwater বুলি কয় পুখুৰী পানীত কিন্তু এই মাহিৰ মাছ নাথাকে কাৰণ সেইটো আবদ্ধ পানী সেইটো freshwater মানে পানী বুলি নকয় নতুন নতুনকৈ পানী বৈ আহি থকা পানীটো বৈ আহি গৈ আছে সেইটো freshwater পানী বুলি ক'ব গতিকে এই মহাহিৰ নামৰ ডাঙৰ মাছটো এইবোৰ পানীত যথেষ্ট এবাউণ্ড মানে যথেষ্ট Kingfishers dive for their catch while squirrels and langurs drop partially eaten fruit for the mischief of enjoying the splash and the ripple effect in the clear water ধুনীয়া লাইন এইটো চোৱা যে কিংফিচাৰ তোমালোকে দেখিছা কিংফিচাৰ কাক কয় মাছৰোকা চৰাইক কয় ডাইভ কৰা তোমালোকে অলিম্পিক খেলত দেখিছা ডাইভিং বুলি এটা স্পৰ্টছে আছে তাৰমানে পানীত কেনেকৈ জঁপিয়াই পৰে মানে পাক ঘূৰি ঘূৰি জঁপিয়াই পৰে সেইটোক ডাইভ বুলি কয় ইয়াতো কিংফিচাৰে মাছ ৰখাই কেনেকৈ ডাইভ দি ওপৰৰ পৰা তৎক্ষণাত নামি আহি পেলাই পানীত থকা মাছ থপিয়াই লৈ অৰ্থাৎ ঠোঁটেৰে থপিয়াই লৈ বা কামুৰি পেলাই লৈ গুচি যায় এইটোক এই যে ওপৰৰ পৰা হুঁতকৈ নামি আহিল তেতিয়া সেইটোক ডাইভ বুলি কোৱা হৈছে এতিয়া মাছ ৰখা চৰাইয়ে সিহঁতৰ চিকাৰ কেটছ মানে ধৰে আমি চিকাৰ বুলি ক'ব পাৰোঁ ইয়াত সিহঁতৰ চিকাৰ হাউতকৈ আহি লৈ গুচি যায় While squirrels and langurs drop partially eaten fruit for the mischief of enjoying the splash কি কৈছে ধুনীয়া বাক্য While squirrels মানে কেৰকেটুৱা লেংগুৰ্ছ মানে কি লেংগুৰ্ছ মানে দীঘল নেজৰ বান্দৰ ইয়াত বান্দৰ বহুবিলাক বান্দৰৰ কথা কোৱা হৈছে দেই নাম বেলেগ বেলেগ কিন্তু বান্দৰ প্ৰজাতিয়ে তাক কিছুমান দীঘল নেজৰ আছে লেংগুৰ বুলি কয় যিটোক আৰু বেলেগ বেলেগ মই এনেকৈ কৈ আছোঁ তোমালোকক প্ৰতিটো মানে বুজাই দিওঁতে গতিকে এইটোক লেংগুৰটো দীঘল নেজৰ বান্দৰ বুলি কোৱা হৈছে গতিকে এই মাছৰোকা কেৰকেটুৱা আৰু দীঘল নেজৰ বান্দৰবিলাকে ফল মূল গছত উঠি বগাই বগাই ফল মূলবিলাক খাই থাকে আৰু পাৰ্চিয়েলি আধা খাই পেলাই সিহঁতে এনজয় কৰাৰ কাৰণে উপভোগ কৰাৰ কাৰণে পানীত দলিয়াই দিয়ে আৰু পানীত দলিয়াই দিয়াৰ লগে লগে তাত পানী ছিটিকি পৰে স্প্লাছ মানে ছিটিকি পৰা মিচিপ মানে আচলতে বিৰক্তিজনক কাৰ্য কোনোবাই দেখিলে কোনোবা যদি তাত মানে ঘূৰা ফুৰা কৰি আছে তেতিয়া অনবৰত সেইটো কৰি থাকিব কোনো বিৰক্তি পাব কিন্তু সিহঁতে সেইটো আনন্দ উপভোগ কৰিছে and the ripple effect
ৰিপল ইফেক্ট মানে কি ঢৌ একেবাৰে ধুনীয়াকৈ তোমাৰ লহৰ বা ঢৌৰ সৃষ্টি কৰে যেতিয়া সেইটো পানীত পৰিব সেই আধা ফলটো যেতিয়া পানীত দলিয়াই দিব কেৰকেটুৱা আৰু দীঘল নেজৰ বান্দৰবিলাকে কি হয় পানীত ঢৌৰ সৃষ্টি হয় ক্লিয়াৰ ৱাটাৰ সেই চাফা পানীবিলাকত ঢৌৰ সৃষ্টি দেখি ভাল লাগে এনজয় কৰে সিহঁতে সেইটো কেৰকেটুৱা আৰু লেংগুৰবিলাকে দীঘল নেজৰ বান্দৰবিলাকে আংশিকভাৱে খোৱা ফলবোৰ তেওঁলোকে পানীত দলিয়াই দি তাৰ ঢৌ আৰু চিটিকনিবিলাক সিহঁতে উপভোগ কৰে ঠিক আছে Elephants enjoy being bathed and scrubbed in the river by their mouths. Elephants হাতীবোৰে উপভোগ কৰে being bathed সিহঁতক গা ধুৱাই দিয়ে কোনে দিয়ে and scrubbed in the river by their mouths মাউথবিলাকে হাতীক যিয়ে চলায় হাতীক যিয়ে পৰিচালনা কৰে সেইবিলাক মাউথ বুলি কয় তোমালোকে জানা মাহুত বুলি কৈছে মাউথ আমি অসমীয়াত কওঁ গতিকে এই পানীত কি কৰে হাতীবিলাকক ধুনীয়াকৈ গা ধুৱাই দিয়ে আৰু গাবিলাক খহি দিয়ে মাউথবিলাকে আৰু হাতীবিলাকে সেইটো উপভোগ কৰে সিহঁতে আৰাম পায় এনজয় বুলি কৈছে সেইকাৰণে হাতীবোৰে মাউথৰ দ্বাৰা গা ঘঁহি দিয়া আৰু গা ধুৱাই দিয়া কাৰ্যটো উপভোগ কৰে The most laid-back individuals become converts to the life of high-energy adventure with river rafting, canoeing, rappelling, rock climbing, mountain biking. ঠিক আছে এইটো চোৱা the most laid-back individual বুলি কৈছে অতি আৰামপ্ৰিয় ইণ্ডিভিজুৱেল ব্যক্তি মানুহ আটাইতকৈ আৰামপ্ৰিয় মানুহবোৰ become converts সলনি হয় কনভাৰ্ট মানে সলনি হোৱা ৰূপান্তৰিত হোৱা কি হলে হয় টু দ্য লাইফ অফ হাই এনাৰ্জি এডভেঞ্চাৰ এনেকুৱা এটা জীৱন য'ত তেওঁৰ যেন শক্তিবন্ত আৰু দুঃসাহসিক কাৰ্য তেওঁ কৰিবলৈ লৈছে কেনেকুৱা কাৰ্য তাত ইতিমধ্যে তোমালোক মই কৈছোঁ বিভিন্ন ধৰণৰ তাৰ পৰিৱেশ যে পাহাৰ পৰ্বতে আগুৰা নদী জুৰি বৈ আহিছে ধুনীয়া তাত এই যে ৰিভাৰ ৰাফটিং কেনয়িং ৰেপেলিং ৰক ক্লাইম্বিং মাউণ্টেইন বাইকিং এইবিলাক খেল সদৃশ খেলৰ নিচিনা তাত গৈ ভিজিটৰ্ছবিলাকে যিবিলাক আমাৰ পৰ্যটক বুলি ক'ব ভ্ৰমণকাৰী বাহিৰৰ পৰা আহে বিভিন্ন দেশৰ পৰা আমিও ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা যাওঁ তাত এইবিলাক উপভোগ কৰি যায় এতিয়া ৰিভাৰ ৰাফটিং মানে কি ৰাফ্ট মানে হ'ল তক্তাৰে বনোৱা সমান তক্তা কাঠৰ তক্তাৰে লগাই ফুৰৰ নিচিনা কলগছৰ ফুৰৰ নিচিনাকৈ বান্ধি পেলাই বনায় সেইটোক ৰাফ্ট বুলি কয় সেইটোত উঠি পেলাই ধুনীয়াকৈ তাত খেলিব পাৰি চলাব পাৰি ঠিক তেনে কেনো মানে নাও সেই নাও চলোৱা কাৰ্য এটা সেইটো এটা খেলা ক্ৰীড়া ঠিক ৰেপেলিং ৰছীৰে ওপৰৰ পৰা স্লাইডিং কৰি বগা মানে হটকৈ নামি আহা একেবাৰে ৰক ক্লাইম্বিং ঠিক তেনেকৈ পাহাৰত শিল বগোৱা পাহাৰত শিল আছে তাতে ধুনীয়াকৈ ৰছীবিলাক দি তেনেকৈ বগাই যায় এইবিলাক দুঃসাহসিক কাৰ্য বুলি কৈছে ঠিক তেনেকৈ মাউণ্টেইন বাইকিং পাহাৰত চলা বাইক আমি যেনেকৈ বাইক ঠিক তেনেকুৱা নহয় বাইক সদৃশ কিছুমান আছে তাত মাউণ্টেইনত চলাব পাৰি গতিকে সেইবিলাক কাৰ্য খেলৰ লগত জড়িত আচলতে খেলৰ সদৃশ ক্ৰীড়া এইবিলাক গতিকে সেইবিলাক আমি খেলি পেলাই যিবিলাক পৰ্যটক যায় বাহিৰৰ পৰা আহে সেইবিলাকে এইবিলাক উপভোগ কৰে সেইকাৰণে কৈছে যে মোষ্ট লেইড বেক ইণ্ডিভিজুৱেল আমি এনে ঘৰত আৰাম কৰি থাকোঁ কষ্ট নকৰোঁ কিন্তু তাত গৈ যেন দুঃসাহসিক কাৰ্য কৰিবলৈ আমি একোটা শক্তিমানহে এনেকুৱা সেইকাৰণে কৈছে আটাইতকৈ আৰামপ্ৰিয় ব্যক্তিজনেও এজন শক্তিমান পুৰুষলৈ ৰূপান্তৰিত হয় দুঃসাহসিক কাৰ্য কৰিবলৈ যিয়ে ৰিভাৰ ৰাফটিং অৰ্থাৎ নদীৰ সেই ভূৰ চলোৱা নাও চলোৱা ৰছীৰে ওপৰ পতললৈ নামি অহা পাহাৰ বগোৱা ঠিক তেনেকৈ পৰ্বতত বাইক চলোৱা এই কাৰ্যবিলাক কৰে Numerous walking trails in this region are a favorite with trekkers. Numerous walking trails খোজকাঢ়া সুৰসুৰীয়া বাট এই মানুহবিলাক যাওঁতে জীৱ জন্তুবিলাক যাওঁতে এইবিলাক যাওঁতে সুৰসুৰীয়া বাট সৃষ্টি হৈছে পৰ্যটকবিলাক যাওঁতে তাত গাইড থাকে গাইডে লৈ যায় সেইকাৰণে কৈছে অসংখ্য নিউমাৰাছ ৱাকিং ট্ৰেইলছ সুৰসুৰীয়া পথ ৰাস্তা খোজকঢ়া পথ
এই অঞ্চলটোত আছে এ ফেভাৰাইট উইথ ট্ৰেকাৰ্ছ পৰ্বতৰ হেৰিবিলাকৰ ট্ৰেকাৰ মানে পৰ্বতৰ সেই পাহাৰ বগোৱা বা যোৱা সেইবিলাকত এইটো ট্ৰেকাৰ বুলি কৈছে পৰ্বতাৰোহী আচলতে গতিকে পৰ্বতাৰোহীবিলাকৰ কাৰণে এই অসংখ্য খোজকঢ়া সৰু সুৰীয়া বাটবোৰ অতি প্ৰিয় এই অঞ্চলটোত থকা সৰু সুৰীয়া বাটবোৰৰ অতি প্ৰিয় বুলি কৈছে Birds, bees and butterfly are there to give you company. Birds, চৰাইবোৰ, bees, মৌমাখি and butterflies, পখিলাবোৰ তাত যিবিলাক আছে are there to give you company. তোমাক লগ দিবলৈ অৰ্থাৎ সংগী হ'বলৈ চৰাই, মৌমাখি আৰু পখিলাবোৰ আছে তাত Malabar squirrels, langurs and slender lories keep a watchful eye from the tree canopy. Malabar squirrel মানে কেৰকেটুৱা কৈছে গতিকে এইটো এটা প্ৰজাতি যে মালাবাৰ কেৰকেটুৱা লেংগুৰ মানে ইতিমধ্যে কোৱা হৈছে দীঘল নেজৰ বান্দৰ আৰু স্লেণ্ডাৰ লৰিজ বুলি কৈছে শান্তিপ্ৰিয় স্লেণ্ডাৰ ক্ষীণকায় লৰিজ চকু ডাঙৰ অলপ ভৰি চৰি দীঘল এনেকুৱা বান্দৰৰ নিচিনাই কিন্তু অকমান অলপ বেলেগ দেই মই ছবি সহকাৰে দিয়া চেষ্টা কৰা হৈছে তোমালোকে চাই ল'বা সেইবিলাক কি কৰে কিপ এ watchful eye from the tree canopy ট্ৰী গছৰ canopy মানে ছাতিৰ নিচিনা ছত্ৰী সদৃশ ছাতিৰ নিচিনা একেবাৰে গছৰ যিটো কিছুমান গছ আছে ওখ ধুনীয়া জাপি সদৃশ বুলি কৈছে ছাতি সদৃশ বুলি কৈছে তাৰ তলৰ পৰা ইহঁতে তাত বহি চাৰিওফালে watchful eye চাৰিওফালে চাই থাকে মালাবাৰ স্কুইৰেল লেংগুৰ্ছ আৰু স্লেণ্ডাৰ নৰিজবিলাকে এই জাপি সদৃশ এই গছৰ পৰা চাই থাকে I do however prefer to step aside for wild elephants I do however যিয়ে নহওক মই কিন্তু কি কৰোঁ এইটো ৰাইটাৰে কৈছে দেই prefer to step aside মই পচন্দ কৰোঁ প্ৰিফাৰ কৰোঁ to step aside একাষৰীয় হৈ থাকিবলৈ for wild elephants বনৰীয়া হাতীবিলাকৰ পৰা একাষৰীয়া হৈ থাকিবলৈ মই কিন্তু যিয়ে নহওক পচন্দ কৰোঁ The climb to the Brahmagiri Hills brings you into a panoramic view of the entire misty landscape of Coorg. কি কৈছে The climb of Brahmagiri Hills ব্ৰহ্মগিৰি নামৰ এখন পাহাৰ আছে সেই পাহাৰ ব্ৰহ্মগিৰি পাহাৰত বগোৱাটো যদি বগোৱা হয় বা তালৈ যোৱা যায় তেতিয়া brings you into panoramic view মানে এটা ধুনীয়া দৃশ্য বহল ঠাই টুকুৰাৰ ধুনীয়া দৃশ্যাৱলী ধুনীয়াকৈ দেখি তাৰমানে ওখ ঠাই টুকুৰাত যেতিয়া আমি গুৱাহাটীতে যদি ধৰা বা ৰঙিয়াতে যদি ওখ বিল্ডিং এটাৰ ওপৰত উঠো চাৰিওফালে চাওঁ গোটেই ৰঙিয়াখন বহলকৈ দেখিম হয়নে নহয় গতিকে ঠিক তেনেকুৱা এই ব্ৰহ্মগিৰি পাহাৰত বগোৱাটো বা পাহাৰৰ ওপৰৰ পৰা যদি আমি চাওঁ ধুনীয়া সম্পূৰ্ণ ধূসৰ মিষ্টি মানে ধূসৰ লেণ্ডস্কেপ দৃশ্যাৱলী নিয়ৰ সনা বা ধূসৰ বা কুঁৱলীযুক্ত সুন্দৰ দৃশ্যাৱলী আমি কুৰ্গৰ দেখিবলৈ পাম তাৰমানে ব্ৰহ্মগিৰি পাহাৰৰ ওপৰৰ পৰা কুৰ্গৰ সম্পূৰ্ণ নিয়ৰ সনা বা ধূসৰযুক্ত সুন্দৰ দৃশ্য আমি দেখিবলৈ পাম A walk across the rope bridge leads to the 64-acre island of Nisaragama. A walk across the rope bridge আছে ৰছীৰে টনা দলং তাৰ পৰা যদি কেইখোজমান আগলৈ যাওঁ আমি তেতিয়া আমি নিচাৰাগাধামা নামৰ এটা আইলেণ্ড দ্বীপ যাৰ মাটিকালি 64 একৰ 64 একৰ বহুত ডাঙৰ এৰিয়া এটা এই নিচাৰাগাধামা নামৰ 64 একৰ মাটিযুক্ত আমি সেই অঞ্চলটো দেখা পাম আৰু কেইখোজমান যদি এই ৰছীৰ ব্ৰিজেৰে আগুৱাই যাওঁ Running into Buddhist monks from India's largest Tibetan settlement in nearby Bailakuppe is a bonus. কি কৈছে Running into Buddhist monks from India's largest Tibetan settlement বুলি কৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ
তিব্বতীয় বস্তি এলেকা সেটেলমেণ্ট মানে বস্তি এলেকা একেলগে বহুত মানুহ আছে তিব্বতীয় এইটো যিবিলাকত বুদ্ধিষ্ট মংক থাকে তিব্বতীয় সেইকাৰণে তিব্বতৰ পৰা বুদ্ধিষ্ট মংক আহে বা তাতে থাকে গতিকে বৌদ্ধ ভিক্ষুবিলাক তাতে আছে তাতে কোন জেগাত আছে বাইলাকুপ্পে এট নিয়াৰ বাই বাইলাকুপ্পে নামৰ জেগাডোখৰ ওচৰতে এই তিব্বতীয় বস্তি এলেকাটো য'ত বৌদ্ধ ভিক্ষুবিলাক থাকে সেইটো আমাৰ এটা বোনাছ বুলি কৈছে লাভ বুলি কৈছে তাৰমানে সেই এৰিয়াটো আমি পাওঁ বা দেখা পাওঁ তাৰ পৰা ঠিক আছে The monks in red ochre and yellow robes are amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India right here in Kuru. আৰু হেকত কৈছে কি যে মংস যিবিলাক সন্ন্যাসী আছে বাবা আছে সাধু আছে সিহঁত তেওঁলোক ৰেড ৰঙা ঠিক তেনেকৈ তোমাৰ ধৰা য়েলো ৰবছ অকাৰ হালধীয়া ৰবছ মানে সাজসজ্জা কাপোৰ হালধীয়া কাপোৰ ৰঙা কাপোৰ অকাৰ মানে গেৰুৱা ৰঙৰ কাপোৰ পিন্ধি কেনেকুৱা বিভিন্ন ৰঙৰ এটা ধুনীয়া দেখি তেওঁলোকৰ বেশভূষা সাজসজ্জা ৰবছ বুলি কৈছে কি সুন্দৰ আৰু এইবিলাক এই বাহিৰৰ পৰা যিবিলাক আহিব পৰ্যটক সেইবিলাকে এইবিলাক দেখি তেওঁলোকে আচৰিত হৈ যায় এনেকুৱা ধৰণৰ আৰু বহুতো আচৰিত হ'ব লগা কিছুমান চিনাৰী কিছুমান বস্তু তাত পাবলৈ আছে যিটো কৈছে ফৰ দ্য হাৰ্ট এণ্ড সোল অফ ইণ্ডিয়া ৰাইট হিয়াৰ ইন কুৰু ভাৰতবৰ্ষৰ হাৰ্ট এণ্ড সোল অন্তৰ বা হৃদয় আৰু সোল আত্মা ৰাইট হিয়াৰ ইন কুৰু ইয়াতে কুৰ্গতে আছে তাৰমানে ভাৰতবৰ্ষৰ আত্মা আৰু হৃদয়খন কুৰ্গৰ ইয়াতেই আছে যিবোৰ বাহিৰৰ পৰা এইবিলাক পৰ্যটকবিলাক আহি তেওঁলোকে ডিস্কভাৰ কৰে আচৰিত হয় যে বিভিন্ন ৰঙৰ ৰঙা গেৰুৱা হালধীয়া বেশভূষাৰে এই বিভিন্ন বৌদ্ধ ভিক্ষুবিলাক বা বিভিন্ন বস্তুবিলাক দেখি তেওঁলোকে আচৰিত হয় এইখিনিয়ে গতিকে মই কুৱেশ্যন এনচাৰটো দিম বাৰু পিছত এইখিনি হ'ল মূল কথা মই আশা ৰাখিছোঁ বুজি পাইছা থেংক ইউ